নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ' লৈ আহিছোঁ। মোৰ ছাবস্ক্ৰাইবাৰসকলৰ মংগল কামনাৰে সেৱা কৰিলোঁ। লগতে ADRE DMB ২২,০০০ নিযুক্তি পৰীক্ষাত সফলতা অৰ্জন কৰা মোৰ ছাবস্ক্ৰাইবাৰসকলে তেওঁলোকৰ কাৰণে মই বাপজনাৰ ওচৰত সেৱা কৰিলোঁ। যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক। পৰৱৰ্তী ভাল ভিডিঅ' লৈ আহিম। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ স্থাপিত কুমাৰকুছি সত্ৰাধিকাৰ ৰত্নাকান্ত দেৱ অধিকাৰী বাপজনাৰ ওচৰত সেৱা আগবঢ়ালোঁ। তেখেত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পিতৃ কুকুম্বৰ ভূঞাৰ ১৪ পীৰ অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বংশধৰ। গতিকে তেখেতৰ ওচৰত সেৱা কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ আৰু খুব ভাল লাগিছে মোৰ মনটো। সকলোৰে মংগল কামনাৰ উদ্দেশ্যে মোৰ ছাবস্ক্ৰাইবাৰসকলৰ মংগল কামনাৰ উদ্দেশ্যে তেখেতৰ চৰণত সেৱা কৰিছোঁ। সকলোৰে ভাল হওক, সকলোৰে সকলো ধৰণৰ মনৰ বাঞ্ছা পূৰণ হওক। নমস্কাৰ।